পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টোত গজৰা ৰাজস্থানৰ এখন ঠাই, সেই ঠাইখনত গোটেই দিনটোত কি কিনো কৰোঁ, ক'ত ক'ত যাওঁ, সেই আটাইবোৰ দেখুৱাম। তো চাই থাকক। তো চাৰিওফালে ময়ূৰ এইটো এতিয়া ময়ূৰে পং পেলাইছিল, কি কয় পাখি মেলিছিল আৰু ময়ূৰখন বন্ধ কৰি। আৰু এইটো হৈছে ডিপাৰ্টমেণ্টৰ উট। ইয়াৰ সহায়ত পল্টি মাৰা হয় আৰু ইয়াৰ ওপৰত বহি বৰ্ডাৰ লাইন ঘূৰা হয় তাৰ কাষে কাষে। এটা ময়ূৰ আৰু বেলেগ ডিপাৰ্টমেণ্টৰ ঘৰ। বনাইছে বাংকাৰ, নতুনকৈ মানে নতুন বাংকাৰ বনাই আছে। আৰু আচলতে এই বাংকাৰকেইটা হ'ব ছোৱালীৰ কাৰণে, যি ছোৱালী ফ'ৰ্চ জইন হ'ব, নতুনকৈ যি ছোৱালী ফ'ৰ্চ আহিব সিহঁতক এইবাৰ বৰ্ডাৰত পঠিয়াব। আৰু সিহঁতৰ কাৰণে নতুন নতুন বাংকাৰ বনাই আছে। সেইফালে নতুন নতুন ৰুম বনাই আছে ছোৱালীৰ এক্সট্ৰা স্পেচিয়েল। এটা তো ये हमारा कैंप। वैसे राजपुती का तेल बिहू का बना फल। ये अच्छा एक बार देख लो वीडियो। फैन नहीं तारीख पीने लोग हुआ मुर्ता देखो फैन আছে ये देखो फैन আছে ये लोग है নাই লগাইছিল চাবি এই লগাব চাগে। তো সোনৱাল আহি পাল আৰু ইফালে আহিছে চতৰাম। এক স্মাইল लो अबे स्माइल करना नहीं आता क्या तेरे को। सोनवाल आही पाल ব্লগত যাব এইটো। এই মোৰ কাৰণে গগনা আছে, গগনা দম দি আনিছিলোঁ, পিছে গগনা মই উলিয়াই দিয়া নাই। কৈনি গগনা আহি পিছে এইটো গগনা আনা মানুহটো সোণোৱাল সিং আৰু এইডাল গগনা। বিহুৰ আগত গগনা আহি পাল, সৰু হেমিয়াত বিহু মানে আমাকা হ'ব এটা ব্লগ নহয়। তো গগনা মধ্যে দেখে আছো। छोटा है क्या? छोटे ही। अच्छा वाले वाला बहुत তো এইখন আছিলে ৰাজস্থানৰ এখন গাঁও, য'ত সৰু ল'ৰা ছোৱালী দুজনীয়ে, এজন ল'ৰা আৰু ছোৱালীয়ে খেলি থাকোঁতে জুইৰ সৈতে তাত জুই চৰিত মানে কি আৰু হাৱা মাৰি জুই উৰি গৈ ঘৰত পৰে আৰু ঘৰটো জ্বলি একদমছে ৰাস হৈ যায়। আৰু তাৰপিছত আমাক খবৰ দিয়া হয় আৰু আমাৰ কোম্পানীৰ পৰা গোটেই মানুহখিনি আহি পেলাই সিহঁতক জুই নমত সহায় কৰা হয়। যদিও গোটেইখিনি জ্বলি যোৱা বুলি ক'ব পাৰি, গোটেইখিনি জ্বলি পেলাই চাই হৈ গৈছিল। তো গাঁৱত জুই নুমা আহিলোঁ, যিখিনি জুই লাগিছিলে। তাৰপিছত মানে অলপ কিবা অলপ সহায় কৰিব পাৰিছোঁ, পানী চানি অলপ দিয়েতে। তো সেইখিনিয়ে যিখিনি বস্তু হয়তো সিহঁতৰ কাৰণে বহুত। তো গোটেইখিনি কৰি আহি ভাগৰ লাগছে, কৰি থলোঁ। এবাৰ ৰেষ্ট ল'ম আৰু
যদি সেই ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্টছ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে অলপ আপগ্ৰেড হ'ব পাৰোঁ আগলৈ যাব পাৰোঁ ধন্যবাদ